এই দোস্ত আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। আজি দোস্ত আমাৰ মাজুলীত এনেকুৱা কালি ধুমুহা আহিছিলে, ধুমুহাত ঘৰ বাৰী উদং। এই আপোনালোকক দেখোঁ, আপোনালোকে চাই থাকক, ভিডিঅ'টো চাওক। সেইফালে দেখিছানে, এইটো ঘৰ নতুনকৈ বনাইছিলে, কালি ধুমুহাই কেনেকৈ কৰিলে চাওক। মানুহ চাওক কিমান আহিলে, চাওক চাওক একদম নতুনকৈ বনাইছিলে এইখন ঘৰ, চব ভাঙি চিঙি আদায় কালি ধুমুহাই। দেখিছেনে কেনেকৈ ভাঙিলে মাজুলী। আমাৰ মাজুলীত কালি এনেকুৱা ধুমুহা আছিলে, ডাঙৰ ধুমুহা। চাওক সেইফালে চাওক কল চল চব ভাঙি ইত্যাদি আদায়। চাওক দোস্ত কেনেকৈ ভাঙিলে একদম ধুমুহা, এনেকুৱা ডাঙৰ ধুমুহা আছিলে কালি। দেখিছানে চব উদং উদং কৰি দিলে ধুমুহাই। ইমান ডাঙৰ চুনামি আছে, চুনামি ধুমুহা বুলিয়ে ক'ব লাগে আৰু। মৌচুমী ধুমুহা, চুনামিতকৈ একদম ডেঞ্জাৰ। চাওক এনেকুৱা গছ চছ ভাঙি আদায়। দেখিছানে চাওক দোস্ত কালি এনেকৈ 12 বজাত এনেকুৱা ভয়ংকৰ ধুমুহা আহিছিলে, তাৰ পৰা চব ঘৰ চব ভাঙি আদায়। মানুহবিলাক যেন কেনেকৈ বাচিলে চাওক দোস্ত। নামনি চুমৈমাৰী, মাজুলী চুমৈমাৰী আচলতে। চাওক চিচুবাৰী, চুমৈমাৰী ওচৰত চিচুবাৰী, মিচিংগাঁও। চিচুবাৰী মানে চিচু গছ আছিলে, চিচু গছ কেনেকৈ ভাঙিলে। চিচুবাৰী আছিলে, চিচু গছে আকৌ ধ্বংস কৰিল। দেখিছানে চব এই ঘৰখন কেনেকৈ মানুহবিলাক বাচিলে চাওক। এইফালে চাওক মানুহ কেনেকৈ উদং। এইটো ঘৰ আছিলে, চিচু গেছ কেনেকৈ ভাঙিছে, ডাঙৰ ধুমুহা আছিলে চাওক। এই দোস্ত আৰু ৰাস্তা চাওক, ৰাস্তা কেনেকুৱা, ৰাস্তা এনেকৈ বনাইছে। আগতে সৰ্বানন্দ সোণোৱালে CM এৰিয়া আছিলে, তাত ক'বলৈ নাযাওঁ। এতিয়া হিমন্ত মামাই আমাক দিয়া নাই, সেইকাৰণে কওঁ। চাওক ৰাস্তা কেনেকুৱা, নদীৰ কিনাৰত এনেকৈ মুস্কিল, মানে বহুত অসুবিধাকে চলি আছে মানুহবিলাক। চাওক তালে দেখিছানে কেনেকৈ ভাঙি দিলে কালি চব উদং। চাওক দোস্ত কেনেকৈ ভাঙি দিছে এইখন ঘৰ। চাওক দেখিছানে এনেকুৱা মুস্কিল। চাওক মানুহবিলাক কালি কাটি আছে, ডাঙৰ গছবিলাক ইয়াতে পৰে আৰু চব বহুত দূৰত আছিলে, কিন্তু বহুত দূৰৰ পৰা ইয়াত পাই তো মাৰি দিলে। চাওক এই দোস্ত চাওক কাৰেণ্টৰ ব্যৱস্থা কেনেকৈ, একদম ধুমুহা চব ভাগি থাকিলে কালি। আছে আপোনালোকে চাই এইবিলাক দেখিছানে, মানুহ কাৰেণ্টৰ গাড়ী APDCL। আৰু এই দেখিছানে কেনেকৈ বনাই আছে। চাওক ওপৰত উঠি গৈছে, এই ডাঙৰ গছটোৰ পৰা কেনেকৈ ভাগিলে।